হাই গাইজ, মই ৰূপাংকৰ আৰু মই আপোনালোকক মোৰ ইউটিউব চেনেল যাত্ৰালৈ স্বাগতম জনাইছোঁ। আজি মই যাবলৈ আহিছোঁ কালিয়নী বুদ্ধ মন্দিৰলৈ। তাত গৰু বিহুৰ দিনা, মানুহৰ বিহুৰ দিনা আৰু তাৰ পাছদিনাখন অৰ্থাৎ বিহুৰ প্ৰথম 3 দিনত ৱাটাৰ ফেষ্টিভেল হয়, যিটো বৌদ্ধ ধৰ্মৰ এটা ফেষ্টিভেল হয়। তাত থকা মূৰ্তি ধুৱাই বুলি কোৱা শুনিছোঁ, গতিকে তালৈকে যাবলৈ ওলাই আহিছোঁ। আৰু মোৰ লগত আছে মোৰ ফ্ৰেণ্ড ভাস্কৰ। এয়া ভাস্কৰ, চে হাই। গতিকে আৰু দেৰি নকৰোঁ, বলক যাওঁ। বৰ্তমান মই উপস্থিত আছোঁ কালিয়নীৰ বুদ্ধ মন্দিৰত। আহকচোন চাওঁ এই ঠাইডোখৰনো কেনেকুৱা।